ভাবি গুনি লাভ নাই যেনি দিয়ে তেনি যায় Hello, welcome back to my YouTube channel. আৰু আজি আমি যাম গুৱাহাটীলৈ গৈ আছো বিয়া কাৰণে আৰু ভাবিলো ব্লগটো ইয়াৰ পৰা আৰম্ভ কৰোঁ কাৰণ আমাৰ বিয়াখনত মোৰ ইয়াতে থাকি যাব স্মৃতি হিচাপে সেইকাৰণে ব্লগটো আৰম্ভ কৰিলোঁ এয়া আমি সব ৰখি আছো যাবলৈ ট্ৰেইন আছে ট্ৰেইন 7:45 আছে এইবিলাক আমাৰ বস্তু উঠাব লাগিব আৰু এইবোৰ মানুহ সব বহি আছে এয়া আমাৰ কইনা কেনেকুৱা লাগিছে যাবাগে যে আজি ভালো লাগিছে বেয়াও লাগিছে মিক্স ফিলিং দুখ লাগি আছে হ'ব দিয়া একো নাই ইটু নাই হিটু নাই ভাবি গুনি লাভ নাই ও বিটুৰ ভাই ইসকে ওয়াজি নাই কিবা কন্দি উখাই ও বিটুৰ ভাই তো মিউজিক তো নিকলে আছে Lối lang lì lang lang মধুমণি পুখুৰী জগাই বা জগাই এৰি বিহুলৈ যা কৰে পমিলিও হিলে বালি চৰাই ৰিপিপ কৰে ৰগিলিও হিলে বালি চৰাই ৰিপিপ কৰে পমিলিও হিলে ৰমিলি নাচ ৰমিলি কপাল বাগি বাগি বেলি নাচ ঐ গিৰিপ গা ৰাপ কৰি নাচি থাক নাচনি গিৰিপ গা ৰাপ কৰি নাচি থাক নাচনি ও নাচনি ঐ কি খাইছা লিঠি লিট্টি খাইছো লিট্টি কয় নে লিঠি কয় লিট্টি কি কয় কি বুলি কয় তো কি বুলি কয় লিঠি কয় নে লিটি কয় কি বুলি কয় এটো নাম কি লিট্টি লিটি লিটি আমাৰ ইয়াত ট্ৰেইনৰ পাৰ্টি লিট্টি আৰু তেতেলি আৰু এয়া আমাৰ অৱস্থা লুপ ক'ত পালোহি আমি পাৰৈ দলদলি পালোহি হয়তো দেখোন আছে এয়া দলদলি আমি বিয়া পাতিবলৈ গৈ আছো মালিকক দেখাই দিম নহয় দৰাক বিয়া পাতি আকৌ আমি ইয়ালৈ লৈ আহিম তাৰ বিয়া হ'ব আৰু 10 টকা দি দিয়ক ব্যতিক্ৰমী বিয়া চাই থাকক মজা লৈ থাকক আমাৰ লগতে আপোনালোকেও এইবিলাক আৰাম তিনটাত পোৱাগে গাড়ী এতিয়ালৈকে পোৱাগে নাই 4টা বাজি গ'ল আৰু চাগে একেবাৰে সন্ধিয়া হ'বগে আমি পাওঁতে আৰু এই চবৰে অৱস্থা নেজিবা দুলা বাইব বুটটো দিলে দুলা বাবু দিনে কৰে
এইটো কি উলিয়ালি আকৌ হেপি হেপি জাৰ্নি কি হয়নো এইটো অৰে চাই আছে কেনে চাই এইটো কি হয় এইটো কি হয় এইটো কি হয় খোৱা বগৰী বগৰী জ্বলা বগৰী মোক কোনে দিব দুটা ললে এটা লছো পেকেটত ভৰোৱা ঐ দে বিদ্যা নাই দিয়া বে ভিনিয়ে দিব লোৱা 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 ইয়াতে দিম ন এয়া ভিনিৰ মৰম এটা খাইছোৱাতে কেনে গ'ল লাগে পিছতে এয়াকে বগৰী কেনি নহয় চলা ফাইনেলি চলিছে এতিয়া কেইডাল পামগে 5টামান বাজিব নেকি 5:30 বাজি যাব এয়া বগৰী খাই খাই যাবলৈ ৰেডি দৰা ঘৰৰ মানুহে ফোন কৰি কৰি তৎপৰ নাই কইনা নাহিব বুলি ভয় আমি ইয়াত এনেকে এনজয় কৰিছো আৰু এখন বিয়া চাগে কেতিয়াও নাপাহৰো মনত থকা বিয়া আৰু 5-6 মিনিটৰ পিছত গুৱাহাটী ষ্টেচন পামগৈ আমাৰ নামি দি একদম সুখী আহি পেলাই এতিয়া নাৰেংগী পালেহি আৰু এতিয়া সুখতে পুৰা নাচি আছে খুব নাচি আছো আৰু আমাৰ বহুত বেয়া লাগিব কাইলৈ আমি থৈ যামগে মোৰো দুখ লাগিব ভালো লাগিব বেয়াও লাগিব দেখা নাই বিয়াৰ কইনাই খেদি যোৱা আগে পিছে দেখা নাই এই আমি আয়ো এক্সিডেণ্ট এই আমি আহি পালোহি আৰু এতিয়া যাম হোটেললৈ ধুনীয়া কৰিলে ন বহুত ধুনীয়া লাগিছে দেই বহুত ধুনীয়া লাগিছে এয়া ৰাতিৰ গুৱাহাটী আমি এতিয়া ক'ত আছো আমি গুৱাহাটীত নহয় গম পাইছে দেখোন কামাখ্যাৰ ওপৰত ফাৰ্ষ্ট ভিউ পইণ্ট এইটো ক'ব নালাগে আৰু গুৱাহাটীখনত ইমান মজা লাগিছে ন আৰু ৰুমত এয়া ৰুমত থাকিম আৰু কাইলৈ আকৌ যোনটো ভৱন লৈছে তাত হ'ব বিয়া তালৈ যাম এতিয়া আমাক ইয়াতে থাকিবলৈ দিছে আৰু মন্দিৰৰ কামাখ্যাৰ একেবাৰে কাষতেই কাইলৈ ৰাতিপুৱাহে দেখাম এইফালৰ পৰা ধুনীয়াকৈ দেখি ভিউটো কাইলৈ ৰাতিপুৱা ভালকৈ দেখাম আজি ৰাতি শোৱা কেইটা বাজিব ঠিক নাই ফাইনেলি আহি পালোহি একদম নিজৰ বাসস্থান বহুত ধুনীয়া ৰুম একদম ৰুমটো দেখাই আছে এয়া ৰুমটো চাই লওক কামাখ্যাৰ ওচৰতে কামাখ্যাটো দেখুৱাই দিয়া বেক কেমেৰা কৰি নাই এতিয়া নেদেখাওঁ ৰাতিপুৱাই দেখাম এয়া আমাৰ মাহী কইনাৰ মাহী পুৰা সাজু হৈছে ঐ গান গান বজাই নাথাকিবি মোৰ কপিৰাইট আহি যাব বিয়ালে ৰেডি তোমালোকে ৰেডি আৰু মই অৱস্থা এয়া হৈ আছে মন্দিৰলৈ মানুহ আহি আছে আমি এতিয়া ৰুমৰ পৰা ওলাই আহিলোঁ অকণমান দূৰ ভৱনলৈ তালৈ গৈ আছোঁ আৰু এইবিলাক বস্তু বাহনি চব লৈ আহিবলগীয়া হৈছে কাৰণ তাত আকৌ সলাব লাগিব কাপোৰ ছোৱালী বিয়া দিয়া মজা ওলাই গৈছে সেই তাৰ পৰা মানে বহুত ওপৰত আমাৰ ৰুমটো আৰু এইফালে ভৱনটো একেবাৰে তলত সেইকাৰণে আমাৰ কষ্ট হৈছে আমাৰ কইনা আৰু এতিয়া জোৰোণ আহি ৰখি আছে অঁ নকোৱা এতিয়া
सारी खेड़ लकीरां दी गड्डियां स्टेशन ते अख पिछ गई আহি গ'ল এতিয়া কইনাৰ ফিলিং কেনেকুৱা ফিলিং ধুনীয়া ফিলিং হ্যাপি ইংলিছত কৈছো ন দৰা ভাল লাগিছে तेरा शगन चढ़या आवाज़ सखियों ने मेरा सजना नी मेरा सजना मेरा डवाया नी सजन रोड़ी सजन रोड़ी सारी खेड़ लकीरां दी गड्डियां स्टेशन ते अख पिछ गई वीरां दी गड्डियां स्टेशन ते जित्ता कुकड़ बने रहते जित्ता कुकड़ बने रहते दुपट्टे
तेरे शगन छड़िया आवाज़ सखियोनी में এয়া আমি কইনা থৈ আহিলোঁ আৰু আমাৰ একেবাৰে অৱস্থা বেয়া কইনা থৈ আহি টোপনি খতি তাৰ ওপৰতে ট্ৰেইন আজি 3 ঘণ্টা লেট এতিয়া ৰখি আছোঁ আৰু কেতিয়া আহিব নাজানো 10টা বুলি দেখাইছে তাকে সোনকালে আহিলেই হয় আৰু বহুত ভাগৰ লাগিছে টোপনি ধৰিছে নাজানো আৰু কেতিয়া আজিৰ ব্লগটো ইমানেই আছিলে আমি এতিয়া যাওঁ ঘৰলৈ আৰু যদি চাই ভাল লাগিলে লাইক শ্বেয়াৰ কমেণ্ট কৰিবলৈ নাপাহৰিব আৰু ছাবস্ক্ৰাইব যদি কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিব